Hello everyone, মই বিকাশ আৰু আপোনালোকে চাই আছে স্মাৰ্ট বিকাশ ইউটিউব চেনেল। তো মই আজি গৈ আছোঁ শ্বুটিঙো কৰিব যাম, ভিডিঅ' কৰিব যাম মানে। চ' ভিডিঅ' কৰাৰ কথা নাছিলে, ইহঁতে ফোন কৰি কেনে কৈছে ভিডিঅ' কৰিব লাগিব বুলি। চ' সেইকাৰণে মই গৈ আছোঁ, চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। সকলো শান্তি আজি দেখুৱাই আছোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে আজি সকলোখিনি জানিব পাৰিব, আমি কেনেকৈ শ্বুটিং কৰোঁ, মই কেনেকৈ ভিডিঅ' কেমেৰা কৰোঁ। চ' আপোনালোকে সকলোখিনি জানিব পাৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মোৰ ইনষ্টাগ্ৰাম আইডি এটাও আছে, Bikash832 বুলি আছে। চ' আপোনালোকে ইনষ্টাগ্ৰামত গৈ কেনে চাব পাৰিব। চ' তাত মই চায়েৰে ভিডিঅ' দিয়া হয়। আৰু মই কেমেৰা কৰিম বুলিয়ে গৈছিলোঁ দেই, সিহঁতে কেমেৰা কৰিব মাতিছিল, মোক ফোন কৰি মাতি আছিল বহুত আগৰ পৰাই, মানে মোকে বোলে ৰখি আছিলে কেমেৰা কৰিব। সেইটো কাৰণে মই আজি ভাবিলোঁ চাই দিওঁ আৰু ভিডিঅ' এটাও বনাই দিওঁ, ব্লগ এটা। আৰু সিহঁতৰ চেনেলটোৰ লিংকটোও দি দিম ইয়াত, আপোনালোকে চাব। ময়ো বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, মানে কিবা এটা প্ৰব্লেম হৈ আছিলে। ইউটিউব ভিডিঅ' মই কমেডি ভিডিঅ'ও বনাব পৰা নাই, ব্লগ ভিডিঅ'ও বনাব পৰা নাই, মানে কিবা এটা প্ৰব্লেম হৈ আছিলে। সেইটো কাৰণে এতিয়াৰ পৰা আৰু ভিডিঅ' বনাই যাম বুলি ভাবিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব আগৰ নিচিনাকৈ। এতিয়াতো ভিডিঅ' দিলে ভিউ বহুত কমি যাব, বহুত দিন দিয়া নাই, ইয়াত হৈ যাব, একো নাই। আপোনালোকেও ছাপোৰ্ট কৰিব লাগিব আৰু ভগৱানক সহায় কৰিব লাগিব। একো নাই, ধৈৰ্য ধৰি যাম আৰু। মানুহে কয় ধৈৰ্যৰ ফল সদায় মিঠা, আৰু মইনো কিয় ধৈৰ্য ধৰিব নোৱাৰিম, ধৈৰ্য ধৰিম। আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, এটাকৈ হ'লেও মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, অলপমান হ'লেও শ্বেয়াৰ কৰি দিব আপোনালোকে প্লিজ। লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। আৰু আপোনালোকে আজিৰে শ্বুটিং ভিডিঅ'টো চাই থাকক। ইফালে ৰেডি, ইয়াতো কিবা কিবি শিকাই আছে আৰু 8080 সত্তৰকে মাৰলি চোন নাম ৰিম। মোৰ নাম কি কৈছা? জয়া। মোৰ নাম দয়া নহয়, জয়া। সৰি চৰি লগৰ ভিতৰতে আৰু মাৰিলো আৰু এটা চাৰ হাতখানৰ সুজেতি উঠিছিল দে, বাদ দিছিল চিখৰ অলপ দি নিজে চিঞৰ খাব পাৰা, তাক চিঞৰ লাগে পকা যা নাই মজা হৈছিল। গৰম হৈ গৈছে, গৰম হ'ব মোবাইলে ভিডিঅ' গেম খেলি থাকিলে গৰম হৈ যায়। হেল্ল' গাইজ, ফাইনেলি মোকো এটা পাৰ্টত দি দিলে। এইটো মই দূৰত আছোঁ, দেখিছেনে? এইফালৰ পৰা কেমেৰা কৰিব। এইটো কেমেৰামেন কেনেকুৱা লাগিছে? ভালে লাগিছে। মোৰো এটা চেনেল আছে, বিকাশ মস্তি বুলি আছে। সেইটো মোৰ চেনেলটো চাব, আৰু সিহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। তো আছে আৰু আজিৰ পৰা প্ৰথম জইন কৰিছে, আজি প্ৰথম এইটো ভিডিঅ' বনালোঁ আৰু। তো আপোনালোকে চাই থাকিব আৰু দাদাৰ চেনেলটো চাব, আমাৰটো চাব। হেৰি নাই, মুখতে কোৱা নাখাওঁ। তো এই পুলিচ কেনেকুৱা লাগছি? বেয়া লগা নাই, ভালো লাগছি। তো ককা আইতা নহয়, ককাহঁতো চাব আহিছে ভিডিঅ' শ্বুটিং। আৰু এইফালে পুলিচ আমাৰ তাক মাৰ আটা মাৰি দিছি। কথা কি বেয়াৰ কলি, ফাৰ্ষ্ট মিঠা কথা কলি, এই বেয়াৰ কলি। নহয় ছাৰ, মানে মোৰ উল্টা হৈছে, কিবা খেলি মেলি হৈ গ'ল। নহয় ছাৰ, মই মানে গাড়ীখন বহি আছে, সেইকাৰণে ঠেলি আনিছোঁ। মই যাওঁ দিয়ক। তোৰ কথা এটা কালিও শুনছি। কি শুনছি এজন? নহয় দিয়ক, মই যাওঁ দিয়ক, মই ভাল চলি ছাৰ। নহয় ৰ, তই অলপমান চাজা দিব লাগিব। তই বহুতৰে বোলে পইচা টকা মাৰি আনা। কি কয় ছাৰ, মোৰ দৰে ভাল চলি গাঁৱত নাই। আপুনি সুধি চাব, আমাৰ গাঁৱত যাম, মোৰ দৰে ভাল